আমাৰ গোৰেশ্বৰৰ অতি প্ৰত্যাশিত আছিল, বহু প্ৰত্যাশিত ৰাস হৰি মন্দিৰ যিটো আছিলে, আজি আহি প্ৰায় ৩ কোটি বছৰ অতিক্ৰম কৰিলে, ৬টা দশক অতিক্ৰম কৰিলে। বহুত পৰিতাপৰ কথা। ৰাস তেতিয়াৰ সন্মানীয় ব্যক্তিসকলে আয়োজন কৰিছিল বা স্থাপন কৰিছিল বা ৰাস উদযাপন কৰিছিল। আমাৰ মাটিৰ অভাৱ আছিল। যোৱাবেলি আমি ৩ বিঘাতকৈ অধিক মাটি ইয়াত এলটমেণ্ট দি আজি এক সুন্দৰ তিথিত এই ৰাস হৰি মন্দিৰৰ স্থায়ী মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হ'ল। এই চগতে সমগ্ৰ আমাৰ গোৰেশ্বৰবাসীক মই শুভেচ্ছা জনাইছোঁ। প্ৰভু কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলোৰে মংগল হওক, সকলো সুখী সন্তোষিত হওক আৰু প্ৰভু কৃষ্ণৰ আশীৰ্বাদত এই ৰাস হৰি মন্দিৰটো পূৰ্ণাংগ ৰূপ পাওক, তাকে কামনা কৰি সেই নিমিত্তে এই ৰাস হৰি মন্দিৰৰ আজি স্থায়ী মন্দিৰৰ আধাৰশিলা স্থাপন কৰা। অহাকাইলৈ দিল্লীত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব। অসমত কিবা প্ৰভাৱ দিল্লীৰ পৰা প্ৰভাৱ একো নপৰে, আৰু প্ৰভাৱ পৰেও। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া বলিষ্ঠ নেতৃত্বত দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী যিদৰে দিল্লীত জনতাক সেৱা দিছে, সমগ্ৰ ভাৰতবৰ্ষৰ জনতাক সেৱা দিছে, নিশ্চিতভাৱে এতিয়া দেশত মোদী ডাঙৰীয়াই যিদৰে চলাইছে, মই বহুত চৰকাৰ দেখিলোঁ, কাৰো নাম নলওঁ। তেওঁলোকে পাব্লিকক ভেঙুচালি কৰিছিলে, কেৱল ভোটটোৱে লৈছিলে। আৰু মোদী ডাঙৰীয়াই, আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেৱাৰ মনেৰে জনতাক সেৱা কৰিছে। ডিফাৰেঞ্চটো তাতে যে তেওঁলোকে ভোট লৈছিলে আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশবাসীক সেৱা কৰিছে। আৰু সেৱাৰ উদাহৰণ মই কৈ শেষ নহ'ব। আৰু সেই নিমিত্তে দিল্লীবাসীয়ে যোৱা ৫ তাৰিখে তেওঁলোকৰ ভোটদান প্ৰক্ৰিয়াত সমাপন কৰিলে। আমি আশা কৰিছোঁ অহাকাইলৈ কাউণ্টিং আছে আৰু সেই হাঁহি ভাৰতীয় জনতা পাৰ্টীয়ে মাৰিবলৈ সক্ষম হ'ব। BTCৰ নিৰ্বাচন আহি আছে, যিটো স্থিতি থাকিব এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াই এইটো নিৰ্দেশনা দিব আৰু সেই নিৰ্দেশনাৰ আধাৰত আমি BTC নিৰ্বাচন অৱতীৰ্ণ হ'ম। আৰু আশা আছে বিজেপি নেতৃত্ব থাকিবই, শাসনৰ নেতৃত্ব। আপোনাক মন্ত্ৰীসভাত কিবা দায়িত্ব এতিয়ালৈকে হোৱা নাই আকৌ, এইবিলাক এনেই ওলাই আছে। মই তেওঁলোককো কৈছোঁ মানুহক ভাল পাব লাগে, ইমান ভাল পোৱা বেয়া। ছ'চিয়েল মিডিয়াত চৰ্চা হৈ আছে আপোনাৰ মতে? তাকেতো সকলোৱে লিখি আছে, মই নিজে নাজানো। আৰু এই কথাটো মাননীয় মুখ্যমন্ত্ৰী গোটেই কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় এখতিয়াৰৰ কথা। আমি সুন্দৰভাৱে আমাৰ সমষ্টিত কাম কৰিব লাগে। আৰু সেইকাৰণে মই যিহেতু দলৰ সভাপতি দায়িত্বৰ পৰা আঁতৰি আহিছোঁ, মোৰ এতিয়া কথা হ'ল যিটো সমষ্টিত মই নেতৃত্ব দি আছোঁ, ৰঙিয়া সমষ্টি 31 প্লাছ আমাৰ যি আনডিভাইডেড ৰঙিয়া আছিল, গোৰেশ্বৰ পাটতো মাজে সময় মই আহি থাকিম। এই ৰাইজৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, মৰম আছে, ভক্তি আছে। যদি দায়িত্ব দিয়ে তেতিয়া আপুনি এইটো পিছৰ কথা হ'ব। এতিয়া সম্প্ৰসাৰণৰ কোনো স্কোপ নাই। 17 তাৰিখৰ পৰা আমাৰ ইলেকশ্যন হ'ব। মই পোনপ্ৰথমবাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ। আজি BTCৰ ভূমিত থিয় হৈ থাকি গোৰেশ্বৰত যিটো কোকৰাঝাৰত অসমৰ এক ইতিহাস ৰচনা হ'বলৈ গৈ আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বৰ বাবে আৰু লগতে আমাৰ সন্মানীয় অধ্যক্ষ অসম বিধানসভাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে আমি সকলোৱে সেই দিনটো উপভোগ কৰিম। আৰু BTC বাহিৰ সমগ্ৰ BTC বাহিৰ অসমৰ কাৰণে এটা মেছেজ যাব।